start go এইটোৱে মেইন গম পাছ নাই এবাৰতে যে নিব লাগে যে এইটোৱে মেইন সো ফাইনালি আমি এটা ঘুৰি পকি আহি পেলা ঘৰ পাই গলো মানে অলপমান আছে অতি বেছি আপোনাৰ 200 মিটাৰ মান আছে তাৰপিছত ঘৰ পাই যামগে আৰু এইটো হৈছে আমাৰ গাঁৱৰ ৰাস্তা যেটো বহুতখিনি আগতে বহুত বেয়া আছিল এতিয়াও একেই হৈ আছে মই ভাল বুলি কম বুলি ভাবিছিলো আগতে বহুত বেয়া আছিল এতিয়া আৰু অকণ বেয়া হৈছে আৰু অকমান বেছি বেয়া হৈ গৈছে আগতে যেনিবা অলপ নতুন হৈ আছিল আৰু এতিয়া বেয়া হৈ গৈছে যেহেতু দিন হৈছে যেতিয়া বেয়া হ'বই কিন্তু এতিয়া আকৌ নতুনকৈ বনাব লাগে বেকগ্ৰাউণ্ডত মাতবোৰ শুনি পেলাই আৰু অলপ আগত দিয়া আমি আহি গৈছিলোঁ ভীম একাদশী আছিলে যিহেতু ভোগ খাবলৈ আহিছিলোঁ খাম আকৌ আমি এতিয়া ঘূৰিবলৈ আহি গলো তীৰ্থৰ মই মুখত পোহৰ মাৰি দিছো আপোনালোকে চাব হা এই ঠাণ্ডা দিনৰ পৰিৱেশ কিবা দেখিছে আগলে দেখিছে নে কিবা আমিও দেখা নাই আমি কেনেকে যাম এতিয়া ঘৰলৈ খিয়াল কওক আপুনি দেখিছে নহয় ৰাস্তা দেখাই দিয়ক এইপিনৰ পৰা সেইপিনে পাহাৰ পোহৰটো পা যোৱা নাই এতিয়া আমি কেনেকে যাম ঘৰলৈ তীৰ্থ কওক আমি কেনেকে যাম আমি এনেকেই যাম সকলোৱে চাই কওক আমি যদি ঘৰ পাওঁগে আপোনালোকৰ ভিডিঅ'টো দিম আৰু এইখন নাই চাওক বছ লাহে লাহে যাওক ঐ পৰি পেলাই ঐ নামাৰি দিয়ে ঐ কৃষ্ণ আপোনালোকক স্বাগতম জনালো আমাৰ এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আমি আজি থাকিম বুলি ভাবিছোঁ আলহীয়া থানত একদম ৰাতি থকা পৰিৱেশেই বেলেগ এতিয়া আমি ৰাতি শুই একদম গোটেইখিনি আছে ইয়াৰ লগৰ জিন্তু বুলি ভাই আছে এড আছে এতিয়া আমাৰ লগত চাহ কৈ আছে চাহ আমি চাহ খাম আৰু এনেকৈ শুইছোঁ দেখিছে আপোনালোকে আমি এনেকৈ শুইছোঁ আজি মাত চাত নুশুনিব পাৰে এনেকৈ শুইছোঁ একদম পূৰা একদম চকী টকী পাৰি সৌ পিনে ভাগৱত হৈ আছে আমি চব একে শুই আছোঁ এনেকৈ এতিয়া চাহ খাম চাহ খাই আকৌ এনাৰ্জি ল'ম ইয়াত তাত চাহ গৰম কৰি থকা আছে ইয়াত বাচনত চাহ এতিয়া গৰম কৰি থকা চালি কৈ দিয়ক কিবা এটা চাহ খাবলৈ লৈছে চাহ পাই গ'ল সি মোৰ ওচৰত চাহ দিয়ক ভাই চাহ দে হাতত নেমাৰিবি বিস্কুট বিস্কুট আছে বন্ধুসকল বিশ্বাস নকৰিব ৰাতি এতিয়া কেইটা ৰাতিপুৱা 3:30 বাজিলেহি আমি ভাগৱতত আছিলোঁ 3:30 বজাত আমাৰ ভোক লাগিছে কাৰণে আমি এতিয়া ৰুটি বনাবলৈ গৈ আছোঁ এয়া আমাৰ ভাগৱত পাঠৰ পাকঘৰ এয়া ভাত চাত চব আছে ৰুটি ক'ত বাপা এইগাল কি বিস্কুট গেছত হোৱাৰ কাৰণে এডাল দিয়ে নে ৰুটি নাটনি হোৱাৰ কাৰণে আকৌ এতিয়া ৰুটি বেলিবলৈ লগাই দিছে আমাৰ থিয় খোৱা দেৱজিত বেলা বন্ধু বেলা পাই যাওঁ বন্ধু ৰুটি ৰং উঠাব পাৰিব নি আকৌ মজা আমি এতিয়া ভোক লাগিছে কাৰণে আমি এক কাঁহী ৰুটি মাৰি ল'ম আৰু আকৌ পঢ়া দিম আৰু ইয়াত আকৌ এইবিলাক মছলা চছলা নিদিয়ে মছলা অকণ দি দিওঁ নেকি আমাৰ গাইছ আমাৰ প্ৰথম ৰুটি প্ৰথম কম দাম বিকট ৰুটি নেকি কেৰাহীটোহে চবতকে ভাল লাগিছে গেছটো চা কেৰাহীডাল এইটো কেৰাহী এটা গৰমতে কম লাগিছে নেকি তাক
তো গাইজ ৱেলকাম বেক টু বিকিছ ব্লগ নে কি নাজানো বাৰু মোক কি ভিডিঅ'টো বনাবলৈ দিলে সি মানে এটা ডাঙৰ কামত ব্যস্ত হৈ আছে কি কামত ব্যস্ত হৈছে মই আপোনালোকক দেখাম তো আপোনালোকে টাইমটো চাই লওক ফাৰ্ষ্ট কেইটা বাজিছে কেইটা বাজিছে 4:09 হৈছে আপোনালোকে দেখিছে টাইম তো সিহঁতে ভিতৰত গৈ পেলাই কি কৰি আছে কি কৰা নাই আমি জানেই থানলৈ আহিছোঁ আজি ভাগত পাত তো এজন দেখাই আছোঁ ভিতৰত ঐ পিতাইহঁত ক'ত হে ভোক লাগিছে আকৌ তো গাইজ আপোনালোকক বনোৱা প্ৰচেছিং দেখাই আছে বনোৱা প্ৰচেছিং হেল্ল' এখন ৰুটি নে কি বাৰু এয়া চাওক লোৱা প্ৰচেছ মেছ কাঠি দি লোৱা আছে ভগৱান আৰু ৰুটিও দেখিছেতো এইখন চাওক সেইকাৰণে ভাল হৈছে একো ন এতিয়া চব বস্তু ভাল হ'ব এয়া আপোনালোকে খাওঁ বুলি ক'লে ভাত খাব পাৰে এইফালে ইয়াতো আছে ভাত খাওঁ বুলি খাব পাৰে আৰু এইফালে টক আছে টক খাওঁ বুলি ক'লে খাব পাৰে এইফালে চব্জি আছে চব্জি খাওঁ বুলি ক'ব পাৰে এইফালেও চব্জি এইফালে দালি অঁ我属鬼你属电脑，好不好？属鬼你属。আমাৰ হৈ গ'ল খাবলৈ দিনুমণি ভাই অ বাপা অ আপোনালোকক পঁইতাচল্লিছ টকা ৰুটি খাই কেনেকুৱা লাগিলে বেছি সৰু পঁইতাচল্লিহে ডাঙৰ ইমান কণমান পঁইতাচল্লি আৰু ভোকত চব চলিব নে নহয় আহিছেগে ভোকত চব চলিব আজি আমি আকৌ দেখিছে এনেকে গাঁৱৰ খাই গ'লো এতিয়া আমি সোমগৈ তাত গৈ সোমগৈ পুৰা সোম হয় নহয় দেৱ আমি পিকনিক আহিছো না কিবা এটা কৈ দিয়ক পিকনিকক আঠাই দে থানৰ পিছফালে নহয় নেকি নহয় এইবিলাক ইমান ধুনীয়া প্লেচ